হেল্ল' এভৰিৱান, বহুদিনৰ পিছত এটা লং ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কৰি থোৱা আছিল যদিও দিবলৈ এলাহতে হোৱা নাছিলে। এয়া ঘৰত ৰবাব টেঙা আছিলে, সেইকাৰণে ৰ'দতে বহি সকলোৱে ৰবাব টেঙা খাবলৈ বহিছোঁ। আৰু এয়া পাপাই ৰবাব টেঙা কাটি দিছে, মই ৰবাব টেঙাখিনি ফুটিয়াই লৈছোঁ। আৰু এনেকৈ লগে ভাগে টেঙা খোৱাৰ মজাই বেলেগ। অকলে খাবলৈ মন নাযায়, কিন্তু লগ হ'লে ৰবাব টেঙা খাই ভাল লাগে। সকলো বস্তুৱেই লগে ভাগে খাই আচলতে বেছি ভাল লাগে। আৰু এনেকৈ আমি সকলো বহি এয়া খাম আৰু এতিয়া। আৰু আগলৈকে ভিডিঅ'টো চাই থাকক। টেঙা খোৱাৰ পিছত আমি ভাতলৈ যোগাৰ কৰিছোঁ। আজি ভাতৰ লগত পোৰা মাছৰ পিটিকা খাম, সেইকাৰণে এয়া জুইত গৰৈ মাছ পুৰি থকা হৈছে। আৰু এয়া মাছ পুৰি হৈ গ'ল। এয়া মাছখিনি গুচাই মেলি মাছৰ পিটিকা বনাম। এয়া গৰৈ মাছৰ পিটিকা ৰেডি হ'ব। আৰু তাৰপিছতে মই বনাম আজি নৰসিংহৰ লগত মাগুৰ মাছ। নৰসিংহৰ লগত মাগুৰ মাছৰ জোলখন খাই বহুত বেছি ভাল লাগে। সেইবাবে ঘৰতে নৰসিংহৰ পাত আছিলে, আৰু নৰসিংহৰ পাতেৰে মাগুৰ মাছৰ জোলখিনি বনালোঁ। সেইখিনিও আপোনালোকে দেখি থাকিব ভিডিঅ'টিত। নৰসিংহৰ জোলখিনি প্ৰায় ৰেডি হ'বৰে হ'ল। বিশেষ একো দিয়া নাই, খুব চিম্পুলকৈ বনোৱা হৈছে। আৰু আজিৰ থালিখনত বহুত কেইবিধ আইটেম আছিলে, গোটেইকেইবিধ দেখুওৱা নহ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভ্লগৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। যদি ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব